Good morning guys. আমি মৰ্নিং ৱাক কৰি আছো। ভাগৰ লাগি গৈছে হাফটো অকমান দৌৰি দিলো। খালি খাম কচু তৰকাৰী, এয়া কচু কাটি আছে। মনোজ্যোতি শইকীয়াই কচু কাটি আছে। এয়া কি কচু? নাজানো। নাজানো? গুল গুল কচু সৰু সৰু। কচু কাটা হৈ আছে। আজি আমি কচু খাম। কচু তৰকাৰী মোৰ ফেভৰেট। সেয়া মানুহ ভাল পায়। কাটি দিয়া মই বনাম। গুড মৰ্নিং এভৰিৱান। কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভাল। ৰাতিপুৱা মৰ্নিং ৱাক কৰিলোঁ, আহিলোঁ, চাহ তাহ খালোঁ। তাৰপিছতে সিয়ামনুক স্কুলত পঠালোঁ। তাইৰ আকৌ আজি হেৰি আছে, আপোনাৰ হিন্দী আছে আজি। তাইৰ হাফ ইয়াৰলি চলি আছে। তাৰপিছত এতিয়া চাহ খালোঁ, যিহেতু আকৌ চাহ খাওঁ এতিয়া। তাৰপিছত মই কাপোৰ কানি তিয়াই থৈ আহিছোঁ, পৰ্দাবোৰ ধুওঁ আজি। এইকেইদিন ধুই আছোঁ অলপ অলপকৈ। তাৰপিছত আজি তিন বাল্টি পৰ্দা তিয়াই থৈ আহিছোঁ। কিন্তু মই পৰ্দাখিনি খোলা নাই, সেইখিনি কাইলৈ মানে ধুম। তাৰপিছত চাহ তাহ খাই লওঁ, তাৰপিছতে হেৰি কৰিম, কাপোৰ কানি ধুই মেলি গা পা ধুই তাৰপিছত আকৌ ভাত বনাম। আৰু চাওক মোৰ স্কিনটো কিমান ধুনীয়া হৈছে এতিয়া চাওক। মাজতে স্কিনটো বহুত বেয়া হৈ গৈছিলে। এতিয়া অলপ স্কিন কেয়াৰ কৰি আছোঁ, সেইকাৰণে ভাল হৈছে আৰু মানে ঘৰৰ উপায়তে কৰি আছোঁ। ঘৰতে যি আছে সেইখিনি বস্তু দি কৰি আছোঁ। বেলেগ মাৰ্কেটৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি পেলাই একো কৰা নাই। সেয়া চাওক। তো এতিয়া চাহ বনাওঁ আৰু দুৰ্গা পূজা আহিছে বেছি দিনে। আজিতো 27 তাৰিখ হ'লেই। তো কাপোৰ কানি অলপ অলপকৈ ধুই আছোঁ যিমানখিনি পাৰোঁ। ষাঠিলৈকে হ'ব বাৰু। কাপোৰ তিয়াই থৈছোঁ 3 বাল্টি। এইটো তিয়াওঁ। ফুটমেটা আনিছোঁ 3টা আৰু মাজতে ধুলোঁ 3টামান আৰু ধুব লাগিব। ক'বচোন ৰাইজ, মই ক্ষীণাইছোঁ নে? ক্ষীণাবলৈ কিবা এটা কৰি আছোঁ। ভাল আছে। কাইলৈ কি আছে? ঠিক আছে, এতিয়া কাপোৰ কানি সলাই লোৱা। সলাই মেলি কিবা এটা খাই লোৱা। কিমান হাঁহিছে যে? গ'ল। কালি ধুম আৰু অকণমান আছে। তাৰপৰা ধুই আহিলোঁ। আহি পেলাই এতিয়া ভাত বহাওঁ। মিষ্টাৰে ভাত বনালে, মই দেখাই আছোঁ কি বনালে দেই। এয়া জিকা আৰু জিকা ভাজি। মই জিকা আৰু কুন্দুলি বুলি ভাবিছিলোঁ। জিকা ভাজি। এয়া কচু তৰকাৰী। এয়া বুট আৰু আলু তৰকাৰী। আৰু এয়া কচু, এয়া জিকা। মই এতিয়া ভাত বহাওঁ। ভাত পানী খাই হৈ গ'ল। মইতো দেখালোঁ কি বনালে মিষ্টাৰে, বৰ ধুনীয়া হৈছে খাবলৈ। তাৰপিছতে এতিয়া মিছৰ পৰা এইকেইটা বস্তু আহিছে। কি আহিছে মই আপোনালোকক দেখাই আছোঁ দেই। মই এতিয়া অ'পেন কৰিম, চাব। এটা ডিঙিত পিন্ধিবলৈ পূজা আহিছে। ডিঙিত পিন্ধিবলৈ এটা আনিছোঁ।
পাৰ্লৰ ছেট এটা চাওঁ কেনেকৈ আহিছে বৰ ধুনীয়া চাওক বৰ ধুনীয়া একদম দেখিছে এইটো চাওক বহুত ধুনীয়া লাগিছে দামটো বহুত কম এনেই এইটো দাম আছিলে 172 প্ৰাইচটো আছিল প্ৰাইচটো অলপ বেছিকৈ আছিলে একচুৱেলি কিমান আছিলে মই এনেই দিয়া মানে মিছ'টো চেল কৰিছিলে প্ৰাইচটো আছিলে 172 আৰু মই যেতিয়া অনলাইন কৰিছোঁ এইটো হৈ গ'ল এইটো 141 হৈ গ'ল চাওক এইটো বৰ ধুনীয়া লাগিছে মই কি দেখাই আছোঁ এইবিলাক চুলি হ'ল কিতাপ বৰ ধুনীয়া লাগিছে অকণমানি দেখা এনেকুৱা কেতিয়াবা শাৰী বা চাদৰ মেখেলাৰ লগত অকণমান এনেকুৱা সৰু সৰু মানে ডিঙিৰ ছেটবোৰ পিন্ধিলে ভাল লাগে ডিঙিত একেবাৰে বেছি হেভি পিন্ধিলে ভাল লাগিছে লাগিছে চাওক আৰু আমি এইটো এৰিছোঁ বৰ ধুনীয়া একদম দেখিবলৈ টিকলা বৰ ধুনীয়া চাওক বৰ ধুনীয়া লাগিছে মাজত সেউজীয়া এটা ষ্টনৰ নিচিনা আছে বৰ ধুনীয়া লাগিছে পুনৰ কাণটো খুলি কৰি পেলাই এইযোৰ বৰ ধুনীয়া লাগিছে চাওক ভাল লাগিছে জনাবতে মোক কমেণ্ট কৰি বৰ ধুনীয়া লাগিছে প্ৰাইচটো বহুত মানে ৰিজনেবল হয় আৰু বৰ ধুনীয়া মিছ'ৰ বস্তুবোৰ কিন্তু বহুত ভাল দিয়ে এইটো কাৰণে ভাল লাগে দাম কম চবেই ল'ব পাৰি বস্তুবোৰ বৰ ধুনীয়া লাগিছে ছেটটো চাওক ইমান ভাল লাগিছে আৰু এটা কি আহিছে দেখাইছোঁ ফ্ৰাইডে মোৰ ধুলে বহুত ভাল আপোনালোকে ধুব দেই ফ্ৰাইডে আৰু মানে বুধবাৰ আৰু শুকুৰবাৰ ৱেডনেছডে আৰু ফ্ৰাইডে একেবাৰে আপোনালোকে নখ চুলি কাটিব পূৰা একদম ধুনীয়াকৈ থাকিব একদম চুলি তুলি আৰু সেইদিনাখনে পাৰিলে হেয়াৰ কাট কৰাব ফেচিয়েল কৰাব পাৰ্লাৰ যাব ফ্ৰাইডে বহুত ভাল ফ্ৰাইডে যিহেতু ফিনাছ হয় আপোনাৰ ফিনাছ বহুত ষ্ট্ৰং হ'ব আৰু সেইটো ষ্ট্ৰং হ'লে আপোনাৰ মানি বহুত ফ্ল' হ'ব মানি ফ্ল' হ'ব আপোনাৰ যদি টকা পইচাৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে চাব যিকোনো কাম আপোনাৰ ধুনীয়াকৈ পাইছে আৰু ফিনাছ যদি ষ্ট্ৰং হয় আপোনাৰ লাক্সাৰিয়াছ লাইফ যিটো কয় সেইটো পূৰা সম্ভাৱনা থাকে মানে বহুত ভাল আৰু ফিনাছ লাক্সাৰিয়াছ লাইফৰ কাৰণে হয় যাৰ ফিনাছ একদম ষ্ট্ৰং তেওঁলোকৰ লাইফটো চাব পৰা লাক্সাৰিয়াছ যাৰ লাক্সাৰিয়াছ লাইফ দেখিব তেওঁলোকৰ ভাবিব যে তেওঁলোকৰ লাইফটো কুকুৰে পূৰা চলাই আছে কুকুৰ ষ্ট্ৰং ফিনাছ ষ্ট্ৰং সেইকাৰণে সিহঁতৰ লাইফটো পূৰা লাক্সাৰিয়াছ আৰু কুকুৰক ষ্ট্ৰং কৰিব হ'লে আপোনালোকে পূৰা ষ্টাইলকৈ শিকিব মেকআপ কৰিব শুকুৰবাৰ দিনা আপোনালোকে পাৰ্লাৰ যাব যিমান পাৰে মানে মেকআপৰ বস্তু কিনিব সেইদিনাখন আপোনালোকে যিমান যি পাৰে ষ্টাইলকৈ থাকিব পাৰ্লাৰ যাব থ্ৰেডিং কৰিব ফেচিয়েল কৰিব মেনিকিউৰ কৰিব যি কৰিব লাগে কৰিব সেইদিনাখনে কৰিব ফ্ৰাইডে বহুত আপোনাৰ কুকুৰ বহুত ষ্ট্ৰং হ'ব আৰু এটা ছেট আহিছে এইটো চাওক ৰাধিকা মাৰ্চেণ্ট যেতিয়া পিন্ধিছিলে বিয়া সেইটো ছেট চাওক সেইটো ইমান কম দাম কৈ আছে দামটো এইটো দামো আছিলে 200 কিমান 100 কিমান এটা আছিলে তো এই বস্তুটো মই আপোনাৰ যেতিয়া জিপে কৰিলোঁ অনলাইন কৰিলোঁ এইটো 141 হৈ গ'ল চাওক দেখাত কিন্তু বহুত ধুনীয়া ষ্ট'ন ছেটটো আপোনালোকক দেখাই আছোঁ পিন্ধি পেলাই তাৰ আগত আৰু এটা দেখাইছোঁ আৰু এটা আহিছে মিছ'ৰ পৰা মই হেৰি অৰ্ডাৰ দিছিলোঁ ডিঅ' অৰ্ডাৰ দিছিলোঁ আমাৰ এওঁৰ কাৰণে এইটো কেনেকৈ খুলি চাওঁ ৰ'ব দেই এইটো দুটা অৰ্ডাৰ দিছিলোঁ মই একচুৱেলি এইটো নাচালোঁ সৰু আহিছে নেকি দুটা অৰ্ডাৰ দিছিলোঁ দামটো কম দেখি পেলাই যিহেতু লাগে গৰমৰ দিন সৰু আহিছে টিকলা আহিছে সেইকাৰণে মই এইটো নাচালোঁ এইটো বাৰু একো নাই দুটা 95 আছিলে এই দুটা চাওক 95 অনলি 95 এই দুটা কি বেয়া নো এটা 80কে আছে আৰু দুটা আহিছে 95 অনলি 95 বেয়াটো নহয় কেইদিনমানতো লগাব পৰা যাবই ন এইটো আমাৰ ইয়াতে মাৰিব দিয়ক এইটো এটা ভাল লাগিছে বন্ধু ল'ৰা মানুহৰ পাৰফিউম মাৰি মই ভাল পাওঁ জিঅ'টো মাৰি মই ভাল পাওঁ মোৰ আছে বৰ্তমান ত' এইটো এই দুটা তেওঁৰ কাৰণে মোৰ মানুহজনৰ কাৰণে ভাল লাগিছে বন্ধুটো এইটো হৈ গ'ল এতিয়া যায় নগাঁও টাউনত যায় মোৰ এই মোৰ পেহী শাহু বোৱাৰীজনী অলপ গাটো বেয়া হস্পিটেল আহিছে তো খবৰ ল'বলৈ গৈ আছে আমাৰ এওঁ এতিয়া মই এই ছেটটো আপোনালোকক দেখাই আছোঁ ৰাধিকা মাৰ্চেণ্টে পিন্ধিছিলে ডায়মণ্ডৰ ইমান কোটি টকাৰ এতিয়া মই পিন্ধিম এইটো 141 এইটোও লৈছে 141 দেই মই এইটো পিন্ধি আপোনালোকক দেখাই আছোঁ ফিল লাইক এ ডায়মণ্ড এইটো পিন্ধাৰ পিছত এনেকৈ ফিল হ'ব যে এইটো আমি ডায়মণ্ড পিন্ধিছোঁ আৰু আজি হ'ল ফ্ৰাইডে আজি বস্তুবোৰ আহিছে মোৰ ফিনাছ আৰু ষ্ট্ৰং হ'ব ফিনাছ ষ্ট্ৰং কৰিব হ'লে এটাই কথা আমি মানে ছোৱালী মানুহবোৰ যিমান পাৰোঁ ষ্টাইলকৈ থাকিব লাগে মুখত কথা মেকআপ হওক বা যিকোনো বস্তু হওক বহুত বহিব কৰিব মানে ষ্টাইলকৈ থাকিব লাগে পুৰা ষ্টাইলকৈ থাকিব লাগে
চাব তেতিয়া পূৰা ষ্ট্ৰং হয় বিৰাজ কি ধুনীয়া লাগিছে 141 লৈছে গ্লেজটো ইমান ধুনীয়া বহুত ধুনীয়া মিছ'ৰ কিন্তু বস্তুবোৰ ভাল দিয়ে দামটো কম কিন্তু চবেই পিন্ধিব পৰা বস্তু দিয়ে চবেই কিনিব পাৰে পিন্ধিব পাৰে তেনেকুৱা আৰু এইটো ৰেষ্টটো নাই এতিয়া মিছ'ৰ এইটো ৰেষ্টটো দিয়া নাই যে মই এইটো কেনেকৈ পিন্ধিম দোকান আছে বিচাৰে মিছ'ৰ ৰেষ্টটোৱে দিয়া নাই এইটো মিছ'ৰ লাগি আছিলোঁ এইপিনে মিছ'ৰ মোৰ ৰেষ্টটো দিয়া নাই ৰেষ্টটো নিদিলোঁ মই এইটো লগ কি হেৰি কৰিম এইটো পিন্ধি দেখাওঁ বাৰু এইটো চাওক ৰেড কালাৰ শাৰীৰ লগত পিন্ধিলে বা ৰেড কালাৰ মেখেলা চাদৰতকৈ মই শাৰীৰ লগত এইবোৰ বস্তু পিন্ধিলে বেছি ভাল পাওঁ আপোনাৰ এই বস্তুবোৰ সদায় মানে ফেঞ্চি যদি চাদৰ মেখেলা হয় তেতিয়া পিন্ধিব বৰ ধুনীয়া লাগিব আৰু কুৰ্তি চুৰ্তি চুইদাৰ ভাল চেলোৱাৰ কামিজৰ লগত পিন্ধিব পাৰিব বৰ ধুনীয়া লাগিছে ন চব গ্লেজো কৰিছে বৰ ধুনীয়া খালি কিন্তু এছটো নাই যে বেলেগ এটা হেৰিৰ পৰা আনি খুলি লগাব লাগিব ভাল লাগিছে বুজিছে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে গ্লেজ কিন্তু বৰ ধুনীয়া কৰি আছে আৰু যি নহওক ঘৰতে ইমানগাল আছে বস্তু এছ এটা ক'ব পৰা হ'লেও লগাই পেলাই পিন্ধিব পাৰি কিন্তু ভাল লাগিছে গ্লেজ কৰিছে বৰ ধুনীয়া গ্লেজ কৰিছে মিছ'ৰ এতিয়া এছটো কিয় নিদিলে মিছ'ৰ এছটো কিয় নিদিলে আপোনালোকে মইতো বেয়া পাইছোঁ এনে বস্তুটো বহুত ধুনীয়া প্ৰডাক্টটো আৰু এইটো কাণফুলিযোৰো বহুত বেছি ধুনীয়া একদম এইটো কাণফুলি ভাল লাগিছে নে জনাব দেই চাব শুনি আছোঁ তাকে এছটো ক'ৰবাত পৰিছে নেকি চাব লাগিব নাই এইটো এছ পেকেটত আছে নেকি মাছ চচোন পেকেট অঁ আছে এইটো লগাই দিছোঁ মই আছে মিছ'ক মই এনেকৈ কৰি আছোঁ বস্তুটো মিছ'ই বহুত বেছি ভাল দিছে যি কি নহওক দেচোন মই পাপাই চাগে চালি ল'বলৈ আছে আৰু এটা কথা আপোনালোকে পূজাৰ কাপোৰ কিনিলে নে পূজাৰ শ্বপিং কৰিলে নে জনাব আপোনালোকে কোনে কোনে পূজাৰ শ্বপিং কৰিছে কিনিলে মোৰ বাৰু আগতে কিনা শাৰী আছিলে সেইবিলাকে চিলালোঁ আৰু এতিয়া নিকিনো আছে তেতিয়া সেয়াই হৈ যাব এনেই আকৌ কিনি পইচা খৰচ কৰি লাভ নে চামাই দি আছোঁ পিন্ধি দেখাই দিম হ'ব এছটো দিছে পিছফালে আছে চব বৰ ধুনীয়া লাগিছে অনলি 141 জিপে কৰি দিলোঁ যে সেইকাৰণে দামটো আৰু কমি গ'ল 141ত মাত্ৰ এই চেটটো ইমান ধুনীয়া লাগিছে ফিল লাইক এ ডায়মণ্ড পিন্ধিছোঁ মানে 1 কোটি টকাৰ ডায়মণ্ড পিন্ধিছোঁ মই 1 কোটি 41 লাখৰ মই ডায়মণ্ড পিন্ধিছোঁ চাওক পূৰা তেনেকুৱাই লাগিছে ফিলটো কেনেকুৱা লাগিছে জনাব তাইও পিন্ধি লৈছে চেট তুমি পিন্ধিব পাৰিবা খুলিলোঁ বহুত ভাল লাগিছে চেটকেইটা বহুত বেছি মিছ'ৰ পৰা মই বস্তু আনো ইমান বেছি আনাটো নহয় আনো কিন্তু বহুত ধুনীয়া লাগিছে পূৰা ডায়মণ্ড লাগিছে নিয়ম কৈছে ডায়মণ্ড লাগিছে হয় পূৰা গ্লেজ কৰি আছে পূৰা ডায়মণ্ড লাগিছে আপোনালোকে মিছ'টো শ্বপিং কৰিব পাৰে আজি মেঘালয় দি আছে 27ৰ পৰা হাৰি আপোনালোকে সোনকালে যাওক মিছ'ৰ পৰা যি লাগে ধুনীয়া ধুনীয়া বস্তু শ্বপিং কৰক চেলাৰ কামিজ শাৰী চাদৰ মেখেলা এনেকুৱা জুৱেলাৰী ছেটছবোৰ আৰু যি লাগে এক্সেছৰিজ যিমান যি লাগে আপোনালোকে তাৰ পৰা শ্বপিং কৰিব পাৰে আজি 27 ছেপ্টেম্বৰ আজিৰ পৰা মেঘালয় দি আছে আৰু এতিয়া ভাত পানী খালোঁ খাই মেলি এইবিলাক শিকি আহিলে আৰু আহিছে ফ্লিপকাৰ্টৰ পৰা আহিব আজি তেওঁ আৰু আহিলে আজি নহ'ব চৰি পৰহিদিনা আহিব 29ত আহিব কেনেকৈ লাগিল জনাব জুৱেলাৰী ছেট কেতিয়া কাপোৰকানি ৰেটটো চব হ'ল আৰু কাপোৰ ড্ৰয়িং ৰুমৰ প্ৰত্যেককেইটা ধুব আছে সেইকেইটা মই মানে কাপোৰকানি বহুত ধুওঁ মই কোনো ধৰণৰ মানে এলাহ নকৰোঁ কাপোৰ কানি ধুবলৈ ঘৰৰ কাম যে ডেলিভাৰী কৰি দিলোঁ এলাহ নকৰোঁ চব কৰোঁ আৰু ছোৱালীৰ পৰীক্ষা চলি আছে মোৰ কাইলৈ কি আছে ন কাইলৈ হিষ্ট্ৰী আছে হিষ্ট্ৰী আৰু চিভিক্স আছে কাইলৈ হিষ্ট্ৰী আৰু চিভিক্স আছে আপোনালোকে মোক ছাপোৰ্ট কৰিব বহুত দিন ভিডিঅ' দিয়া নাই বহুত এলাহ লাগে ভিডিঅ' এবাৰ নবনালে বনাবলৈ আকৌ এলাহ লাগে আৰু কোনো আহিলে মোক ভিডিঅ' বনাই দিব কিবা কৰিব আৰু মোৰ মানুহজনতো ঘৰৰ পৰা বাহিৰে থাকে কামেই কাজে মোৰ স্কুল এইবিলাক থাকে মই লাগিব নিদিওঁ ভিডিঅ'বোৰত তাৰপিছত সেয়া আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সোনকালে মোৰ চেনেলটো 1K কৰি দিয়ক আৰু আপোনালোকে যদি মোক সহযোগিতা কৰে তেতিয়াহ'লে মোৰ আৰু উৎসাহ থাকিব ন ভিডিঅ'বোৰ বনাই থাকিব চ' প্লিজ আপোনালোকে প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰক দেই আৰু মই যিটো ৰেমেডি দিছোঁ ফ'ল' কৰিব দেই ফ্ৰাইডে আপোনালোকে সদায় মোৰ ধুব ৱেডনেছডে মোৰ ধুব সেইদিনাখন পাৰিলে ন চব কাটি বুজি কৰিব লাগে আৰু আপোনালোকে সেইদিনাখন পাৰিলে মেকআপৰ বস্তু কিনিব যিমান পাৰে ধুনীয়াকৈ থাকিব আৰু বগা কাপোৰ পিন্ধিব মই যদি গ্ৰীণ পিন্ধি আছোঁ মই এইটো বগা কাপোৰ পিন্ধিম আৰু
হাতীবিলাক হ'ব অলপ ধুনীয়াকৈ ষ্টাইলকৈ থাকিব লাগে ন মই এতিয়া চুলিটো ভালকৈ আচুৰি তাচুৰি লওঁ তাৰপিছত ধুনীয়া হৈ থাকে তো বাই বাই আৰু প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে ভালে থাকিব আৰু কোনে কোনে পূজাৰ কাপোৰ কিনিলে মোক জনাব কমেণ্ট কৰিব মিছ'ত দি আছে মেঘা চেল 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আপোনালোকে তাত গৈ শ্বপিং কৰিব পাৰে বহুত ধুনীয়া ধুনীয়া জুৱেলাৰী শাৰী চাদৰ মেখেলা চেলাৰ কামিজ কুৰ্তি বহুত বস্তু আছে আপোনালোকে গৈ পেলাই তাত শ্বপিং কৰিব পাৰে বহুত ধুনীয়া ধুনীয়া বস্তু পাব কম দামত তো হাৰিয়ক আৰু আমাৰ ইয়াত কিনি আহিলে জুৱেলাৰী এনেকৈ দেখা লাগিছে ধুনীয়া লাগিছে কি কৰি থাকক দেখা লাগিছে জনাব আৰু মিছ'ৰ মেগা চেলত আপোনালোকে গৈ এতিয়া চেললৈ যাওক আৰু চেলত কিনা বহুত সস্তা সস্তা দামত আমিও কিনিলোঁ এয়া সস্তা দামত কি ধুনীয়া চব ডায়মণ্ড কি প্লেচ কৰি আছে চবেই ভাল লাগিছে হা ন বহুত ধুনীয়া লাগিছে বাই বাই ইয়াতে ভিডিঅ'টো মই এতিয়া অফ কৰিছোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকৈ পায় আপোনালোকে জনাব কমেণ্ট কৰিব আৰু প্লিজ ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই থেংক ইউ মিছ' ইমান ধুনীয়া ধুনীয়া বস্তু ইমান সস্তাত দিবলৈ বহুত বহুত ধন্যবাদ আপোনাক মেগা জিন্সত যাওক মেগা ডিলছত যাওঁ বহুত ধুনীয়া ধুনীয়া সস্তা সস্তা বস্তু পাব আৰু ভাল লাগিছে ন ডায়মণ্ডৰ এটা গিফ্ট মোক কমত দি পঠাইছে কমে নহয় 141 lakhs বেছি অভাৰ এক্টিং হৈ গ'ল অভাৰ এক্টিং নাই কৰা যিটো হৈছে সেইটো হৈছে